ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো দ্বাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ চমু প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। ১ নম্বৰ প্ৰশ্নটি হৈছে মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ লিখক কোন? উত্তৰটি হ'ল মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটিৰ লিখক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। ২ নম্বৰ প্ৰশ্নটি হৈছে অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কাক কোৱা হয়? উত্তৰটি হ'ল অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। ৩ নম্বৰ প্ৰশ্নটি হৈছে বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰটি হ'ল বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। ৪ নম্বৰ প্ৰশ্নটি হৈছে অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰটি হ'ল অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ প্ৰথম চুটিগল্পটোৰ নাম হ'ল সুৰভি। ৫ নম্বৰ প্ৰশ্নটি হৈছে বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী। ৬ নম্বৰ প্ৰশ্নটি হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটোৰ কথা ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰটি হ'ল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ড নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। ৭ নম্বৰ প্ৰশ্নটি হৈছে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰটি হ'ল সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। ৮ নম্বৰ প্ৰশ্নটি হৈছে বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? উত্তৰটি হ'ল বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ অসম গুৱাহাটীলৈ যাত্ৰা কৰিছিল। ৯ নম্বৰ প্ৰশ্নটি হৈছে ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? উত্তৰটি হ'ল ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্ৰজ্ঞাসুন্দৰী দেৱী আৰু সৰু জীয়েক আছিল। ১০ নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ৪খন ধেমেলীয়া নাটকৰ নাম লিখা। উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমেলীয়া নাটকসমূহ হৈছে লিটিকাই নুমল পাঁচনি আৰু চিকৰপতি নিকৰপতি। ১১ নম্বৰ প্ৰশ্নটি হৈছে মোৰ মাতৃমুখ দৰ্শন কোন শ্ৰেণীৰ ৰচনা? উত্তৰটি হ'ল মোৰ মাতৃমুখ দৰ্শন আত্মজীৱন কথা অৰ্থাৎ আত্মজীৱনীমূলক আৰু ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা। ১২ নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাৰ কোনখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ পৰা BA ডিগ্ৰী লাভ কৰে? উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচন পৰা BA ডিগ্ৰী লাভ কৰে। ১৩ নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা। উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হ'ল কদমকলি। ১৪ নম্বৰ প্ৰশ্নটি হৈছে মোৰ মাতৃমুখ দৰ্শন উল্লেখিত বৃন্দাবন চন্দ্ৰ কোন? উত্তৰটি হ'ল মোৰ মাতৃমুখ দৰ্শনত উল্লেখিত বৃন্দাবন চন্দ্ৰ হ'ল ভগৱান শ্ৰীকৃষ্ণ। ১৫ নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল? তেওঁ তাত কি কাম কৰিছিল? উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৭ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল। তেওঁ তাত ৱাৰ্ড কোম্পানীৰ ফাৰ্মৰ মেনেজাৰ পদত কাম কৰিছিল। ১৬ নম্বৰ প্ৰশ্নটি হৈছে জোনাকী আলোচনী পোনপ্ৰথমে কেতিয়া প্ৰকাশ হৈছিল? উত্তৰটি হ'ল জোনাকী আলোচনী পোনপ্ৰথমে ১৮৮৯ চনত প্ৰকাশ হৈছিল। ১৭ নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথিখনৰ নাম লিখা। উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথিখনৰ নাম হ'ল কদমকলি। ১৮ নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোন চনৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল?
উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ 1924 চনৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল। 19 নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ 1938 চনত মৃত্যু হৈছিল। 20 নম্বৰ প্ৰশ্নটি হৈছে অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজায়? উত্তৰটি হ'ল অসমীয়া চুটিগল্পৰ জনক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাক বুজায়। 21 নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি? উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম হ'ল জোনাকী। 22 নম্বৰ প্ৰশ্নটি হৈছে মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? উত্তৰটি হ'ল মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে বেজবৰুৱাদেৱৰ মাতৃ তথা জন্মভূমি অসমৰ কথা বুজোৱা হৈছে। 21 নম্বৰ প্ৰশ্নটি হৈছে প্ৰবসুৱা লেখকে কৰ্মসূত্ৰে কোন ঠাইত আছিলগৈ? উত্তৰটি হ'ল প্ৰবসুৱা লেখকে কৰ্মসূত্ৰে উৰিষ্যা সম্বলপুৰত আছিলগৈ। 23 নম্বৰ প্ৰশ্নটি হৈছে বেজবৰুৱাৰ কিমান বছৰৰ পাছত মাতৃমুখ দৰ্শন হৈছিল? উত্তৰটি হ'ল বেজবৰুৱাৰ 1.5 কুৰি 2 কুৰি বছৰৰ পাছত মাতৃমুখ দৰ্শন হৈছিল। 24 নম্বৰ প্ৰশ্নটি হৈছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কেতিয়া অসমলৈ যাত্ৰা কৰিছিল? উত্তৰটি হ'ল 1930 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে অসমলৈ যাত্ৰা কৰিছিল। 25 নম্বৰ প্ৰশ্নটি হৈছে কবিৰ কোন আছিল? উত্তৰটি হ'ল কবিৰ বানাৰসীৰ এজন কবি সাহিত্যিক তথা ধৰ্মসাধক আছিল। তেখেত ৰামানন্দৰ মন্ত্ৰ শিষ্য আছিল। 26 নম্বৰ প্ৰশ্নটি হৈছে সন্নিপাত মানে কি? উত্তৰটি হ'ল সন্নিপাত মানে ভীষণ জ্বৰ। 27 নম্বৰ প্ৰশ্নটি হৈছে ঝাৰচুগুড়া জংচন সম্বলপুৰৰ পৰা কিমান দূৰত অৱস্থিত? উত্তৰটি হ'ল ঝাৰচুগুড়া জংচন সম্বলপুৰৰ পৰা 31 মাইল দূৰত অৱস্থিত। 28 নম্বৰ প্ৰশ্নটি হৈছে কিমান তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল? উত্তৰটি হ'ল 1930 চনৰ 22 ছেপ্টেম্বৰ তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল। 29 নম্বৰ প্ৰশ্নটি হৈছে ভিষৱ কি? উত্তৰটি হ'ল ভিষৱ হৈছে শিৱৰ বানৰ ষাঁড়গৰু। 30 নম্বৰ প্ৰশ্নটি হৈছে নন্দীভিঙ্গি কোন? উত্তৰটি হ'ল নন্দীভিঙ্গি হৈছে শিৱৰ শিষ্য। 31 নম্বৰ প্ৰশ্নটি হৈছে পাৰ্বতীয়ে কাক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্ৰচেষ্টা চলাইছিল? উত্তৰটি হৈছে পাৰ্বতীয়ে নাৰদক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্ৰচেষ্টা চলাইছিল। 32 নম্বৰ প্ৰশ্নটি হৈছে হাঁহাশহু কোন? উত্তৰটি হ'ল হাঁহাশহু ব্ৰহ্মাৰ মানস পুত্ৰ যি দুজনক পাৰ্বতীয়ে মহাদেৱক খেতিপথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল। 33 নম্বৰ প্ৰশ্নটি হৈছে ৰামমোহন ৰায়ৰ স্মৃতি সভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল? উত্তৰটি হ'ল শ্ৰীমতী যোগদা দেৱীৰ। 34 নম্বৰ প্ৰশ্নটি হৈছে কমেডি অৱ ইৰৰ্ছ গ্ৰন্থৰ প্ৰণেতা কোন? উত্তৰটি হ'ল কমেডি অৱ ইৰৰ্ছ গ্ৰন্থৰ প্ৰণেতা হ'ল শ্বক্সপিয়েৰ। 35 নম্বৰ প্ৰশ্নটি হৈছে কমেডি অৱ ইৰৰ্ছ গ্ৰন্থৰ ব্ৰহ্মবংগ নাম দি কোনে অসমীয়ালৈ ভাঙনি কৰিছিল? উত্তৰটি হ'ল কমেডি অৱ ইৰৰ্ছ গ্ৰন্থখন বংগবংগ নাম দি ৰামাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা গুণৰঞ্জন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়ালৈ ভাঙনি কৰিছিল। চমু প্ৰশ্ন কটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক প্ৰবন্ধটো কি উদ্দেশ্য পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে? উত্তৰটি হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদস্বৰূপ। বেজবৰুৱাই আত্মজীৱন কথা মোৰ জীৱন সোঁৱৰণ প্ৰকাশ কৰাৰ লগতে আলোচনীৰ পাততো আত্মজীৱনীমূলক প্ৰবন্ধ আৰু ভ্ৰমণ কাহিনী লিখিছিল।
তেওঁৰ এই সাহিত্যিক সৌন্দৰ্যৰ বিচাৰ আৰু নিজৰ কথাশৈলীৰ বিষয়ৰ লগতে তেখেতৰ তেনে ৰচনাৰ সোৱাদ দিয়াৰ উদ্দেশ্যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক প্ৰবন্ধটো পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে। খটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কেতিয়া ক'ত অনুষ্ঠিত হৈছিল? উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি 1924 চনৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল। গটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়? উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ঢল প্ৰবাহিত হয়। জোনাকীৰ পাতত তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয়। সেয়ে লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। ঘটো হৈছে এই শব্দবোৰৰ অৰ্থ লিখা। মাথা-পুত। মাথা-পুত মানে হৈছে কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা। ফৰিয়াদ। ফৰিয়াদ মানে হৈছে গোচৰ অভিযোগ। জলপদ। জলপদ মানে হৈছে অভিশাপ সাওপাত। ঘুমীয়া মানে হৈছে অলপীয়া অলপকৈ হোৱা। ধন্যবাদ।